দাদা বাইদেউসকল, কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ, য'ত চাকৰি কাৰ্যকাল আৰু 5 বছৰ বৃদ্ধি হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকে 65 বছৰ বয়সতে অৱসৰ গ্ৰহণ কৰিব পাৰিব। ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ এক শেহতীয়া ৰায়দান দিছে, য'ত কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 65 বছৰ কৰিবলৈ কোৱা হৈছে। তো সেয়া আপোনালোকে স্ক্ৰীনত চাবলৈ সক্ষম হ'ব। তো এয়া চাওক। যুগাত্মকাৰী ঘোষণাত চৰকাৰে আনুষ্ঠানিকভাৱে সকলো চৰকাৰী কৰ্মচাৰী অৱসৰৰ বয়স বৃদ্ধি কৰি সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে অপৰিসীম সকাহ আৰু আনন্দ কঢ়িয়াই আনিছে। এই সিদ্ধান্তই কৰ্মশক্তিৰ বিৱৰ্তনশীল গতিশীলতাক প্ৰতিফলিত কৰে আৰু বৃদ্ধি পোৱা আয়ুসক সম্বোধন কৰে, যাৰ ফলত অভিজ্ঞ কৰ্মচাৰীসকলে ৰাজহুৱা খণ্ডত অধিক সময় অৰিহণা যোগাব পাৰে। চৰকাৰী কৰ্মচাৰীৰ বাবে এই নতুন নীতিৰ অৰ্থ কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। বৰ্ধিত আৰ্থিক সুৰক্ষা, অতিৰিক্ত 2 বছৰ সুস্থিৰ আয় আৰু চৰকাৰী সুবিধা, উচ্চ পেন্সন আৰু গ্ৰেজুইটি, অধিক বছৰৰ সেৱাই বৃহৎ পেন্সন কৰ্পাছ আৰু বৃদ্ধি পোৱা গ্ৰেজুইটিলৈ ৰূপান্তৰিত কৰে। স্বাস্থ্য সুবিধাৰ অব্যাহত থকা, কৰ্মচাৰীসকলে চৰকাৰী স্বাস্থ্য আঁচনিৰ সুবিধা অধিক সময়ৰ বাবে ধৰি ৰাখে। কেৰিয়াৰৰ বৃদ্ধিৰ সুবিধা, বৰ্ধিত সেৱাৰ সময়ছোৱাই পদোন্নতি আৰু পেছাদাৰী বিকাশৰ বাবে অধিক সুবিধা প্ৰদান কৰে। উন্নত অৱসৰৰ পৰিকল্পনা, সঞ্চয় আৰু বিনিয়োগেও কঢ়িয়াই আনে। নতুন অৱসৰৰ বয়সৰ নীতি কেতিয়া কাৰ্যকৰী হ'ব? আগন্তুক চৰকাৰী অনুসূচনাসমূহত কাৰিকৰীকৰণৰ তাৰিখ নিৰ্দিষ্ট কৰা হ'ব। অহা বিত্তীয় ত্ৰৈমাসিকৰ ভিতৰতে আশা কৰা হৈছে। কৰ্মচাৰীয়ে এতিয়াও 60 বছৰ বয়সতেই অৱসৰ ল'বলৈ বাছি ল'ব পাৰিবনে? হয়, যিসকলে আগতে অৱসৰ ল'ব বিচাৰে তেওঁলোকৰ বাবে স্বেচ্ছামূলক অৱসৰৰ ব্যৱস্থা কৰা হৈছে। এই নীতিয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ গণনাত প্ৰভাৱ পেলাবনে? নাই, নতুন নীতি কেৱল বৰ্তমানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইতিমধ্যে অৱসৰপ্ৰাপ্ত ব্যক্তিৰ পেন্সন হিচাপ অপৰিৱৰ্তিত হৈ আছে। সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য নেকি? হয়, এই সম্প্ৰসাৰণ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ খণ্ডসমূহৰ মাজত প্ৰযোজ্য, যদিও নিৰ্দিষ্ট বিভাগসমূহৰ অনন্য নিৰ্দেশনাসমূহ থাকিব পাৰে। দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান হিচাপে কৰ্মচাৰীসকলে অৱসৰৰ বয়স 65 বছৰ কৰিবলৈ নিৰ্দেশনা দিছে। এতিয়া লক্ষণীয় হ'ব যে কেন্দ্ৰীয় চৰকাৰে কেতিয়া মানি লয়। সেয়া যেতিয়াই মানি ল'ব, কেন্দ্ৰীয় চৰকাৰৰ লগে লগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও অৱসৰৰ বয়স 65 বছৰৰ সুবিধা লাভ কৰিব। তো সেয়েহে ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰত্যেকটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।